Hello guys, welcome to my YouTube channel Smart Education by AJ. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি হৈ যোৱা নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন NMMS 2022 পৰীক্ষাত কুৱেশ্যন পেপাৰৰ স্কলাষ্টিক এপ্টিটিউড টেষ্টত সোশিয়েল সায়েন্সৰ যিখিনি প্ৰশ্ন আহিছিল তাৰ আনসাৰ কি বা আনসাৰখিনি আলোচনা কৰিম। বাকি থকা মেণ্টেল এবিলিটি টেষ্ট, সায়েন্স আৰু মেথছৰ প্ৰশ্নবোৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া সমাজ বিজ্ঞান বা সোশিয়েল সায়েন্সৰ যিখিনি প্ৰশ্ন আহিছিল তাৰ উত্তৰখিনি আমি জানি লওঁ। চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰিব, লাইক কমেন্ট আৰু বেছি বেছি শেয়াৰ কৰিব। প্ৰথম কুৱেশ্যন, according to the constitution, what are the three organs of government? সংবিধান অনুসৰি চৰকাৰৰ অংগ তিনিটা কি কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। 2 নম্বৰ কুৱেশ্যন, total number of elected members MPs in লোকসভা and ৰাজ্যসভা are? লোকসভা আৰু ৰাজ্যসভাৰ মুঠ নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা হৈছে 545 আৰু 245। 545 হৈছে আমাৰ লোকসভাৰ আৰু 245 হৈছে আমাৰ ৰাজ্যসভাৰ সিট। 3 নম্বৰ কুৱেশ্যন, ধৰ্ম নিৰপেক্ষতাই বুজায় যে সেকুলাৰিজম ৰেফাৰ্স টু আনসাৰ ডি, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন, ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিলে 26 জানুৱাৰী 1950 চন। অপশ্যন ডি আনসাৰ। When was the Treaty of Yandabu signed? ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিলে? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হৈছিলে 24 ফেব্ৰুৱাৰী 1826 চনত। অপশ্যন এ। নেক্সট কুৱেশ্যন 6 নম্বৰ, which of the following is chronologically correct for Nababs of Bengal? বংগৰ নবাবসমূহৰ কালক্ৰম অনুযায়ী তলৰ কোনটো শুদ্ধ? আনসাৰ হ'ব অপশ্যন বি, আলীবৰ্দী খাঁ, সিৰাজউদ্দৌলা, মীৰ জাফৰ আৰু মীৰ কাছিম। পিছৰ কুৱেশ্যন, which of the following is the first peasant revolt in Assam? তলৰ কোনটো অসমৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল? অপশ্যন হ'ব ডি, ফুলগুৰি দেৱা বা দাৱা বুলি কোৱা হয়। কুৱেশ্যন 8, which of the following is not correct about স্বামী দয়ানন্দ সৰস্বতী? স্বামী দয়ানন্দ সৰস্বতীৰ সম্বন্ধে তলৰ কোনটো শুদ্ধ নহয় বুলি কৈছে? তেনেহ'লে এইটো আনসাৰ হ'ব অপশ্যন সি, তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম আছিল আমাৰ জীৱন। এইটো শুদ্ধ নহয়, এইটো বেলেগে ৰচনা কৰিছিলে। তেওঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপকো আছিলে, তেওঁৰ প্ৰকৃত নাম আছিল মূল শংকৰ। এইটো শুদ্ধ, কিন্তু অপশ্যন সি এইটো আনসাৰ হ'ব। Question 9. The Bhakti movement in Assam under the leadership of Shankardeva began during, অসমত শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত ডেছত ভক্তি আন্দোলন গঢ় লৈ উঠিছিল। এইটো আনসাৰ হ'ব অপশ্যন বি, 15শ শতিকা। নেক্সট কুৱেশ্যন 10. Which of the following is or are non ferrous metallic mineral? তলৰ কোনটো অলৌহজাত ধাতৱ খনিজ পদাৰ্থ? এইটো আনসাৰ হ'ব, মই জনামতে এইটো, মই কনফাৰ্ম নহয় তথাপিও মই জনামতে এইটো আনসাৰ হৈছে কপাৰ। অপশ্যন এ। According to the Shankaracharya, how can moksha be attained? শংকৰাচাৰ্যৰ মতে মুক্তি কেনেকৈ লাভ কৰিব পাৰি? ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি, সৎ জ্ঞান আৰু সৎ কৰ্মৰ জৰিয়তে। নেক্সট কুৱেশ্যন, which of the following period is known as the middle age of Assam history? তলৰ কোনছোৱা সময়ক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়? এইটোৰ আনসাৰ হ'ব অপশ্যন এ, 13th century to 19th century। ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ এইটো অসম হিষ্ট্ৰীৰ মিডিল এজ বুলি কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটোৰ আনসাৰ, দ্য ফাৰ্ষ্ট কিং অফ আহোম স্বৰ্গদেউ চুকাফা ডাইড ইন। আহোমৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাৰ মৃত্যু হৈছিলে অপশ্যন বি, 1268 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, আহোম কিং ৰুদ্ৰসিংহ এষ্টাব্লিছ দ্য কেপিটেল অফ হিজ কিংডম এট। আহোম ৰজা ৰুদ্ৰসিংহই ডেছত ৰাজধানী স্থাপন কৰিছিল। আনসাৰ হ'ব এইটো ডি, ৰংপুৰত। হু এমং দ্য ফলোইং ইজ নট এ কিং অফ কছাৰী কিংডম? তলৰ কোনজন কছাৰী ৰাজ্যৰ ৰজা নহয়? এইটো আনসাৰ হৈছে কি, শুক্লধ্বজ। অপশ্যন ডি। নেক্সট কুৱেশ্যন, which of the following is not correct about বৰাক ৰিভাৰ? বৰাক নদী সম্পৰ্কে তলৰ কোনটো শুদ্ধ নহয়? ইয়াৰ আনসাৰ হৈছে বি,
বাংলাদেশত বৰাক নৈ মেঘনা আৰু পদ্মা নামৰ দুখন নৈত বিভক্ত কৰা হৈছে এটো ভুল এটো আনসাৰ নেক্সট কোৱেশ্চন হু ইন্ট্ৰোডিউস দা পোছা সিস্টেম ডিউৰিং আহোম কিংডম কোনজন আহোম শাসকে পোছা প্ৰথাৰ আৰম্ভণি কৰিছিল এটো আনসাৰ হৈছে অপচন এ প্ৰতাপ সিংহ পিছৰ কোৱেশ্চন মেসোপটেমিয়া where the oldest map was discovered in located in present day আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হোৱা মেসোপটেমিয়া বৰ্তমান ক'ত আছে দেশত অৱস্থিত এটোৰ আনসাৰ হৈছে ডি ইৰাকত অৱস্থিত নেক্সট কোৱেশ্চন which of the following is not a private sector commercial bank তলৰ কোনটো ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক নহয় বুলি কৈছে গতিকে ইয়াৰ আনসাৰ হৈছে সি ইউকো বেংক এটো প্ৰাইভেট বেংক নহয় প্ৰাইভেট কমাৰ্শিয়াল বেংক নহয় বাকি বিলাক হয় নেক্সট কোৱেশ্চন নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেন্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেড was established in dash and its head office is located at উত্তৰ পূব বিত্তীয় নিগম দেশ সনদ গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দেশত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে অপচন ডি 1995 চনত গঠন হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত আছে নেক্সট কোৱেশ্চন the world consumer right day is celebrated on বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয় দেশ তাৰিখে দেশত পালন কৰা হয় এটো আনসাৰ হৈছে অপচন এ 15 মাৰ্চ Next question Indian constitution adopted the idea of parliamentary democracy from your answer hoise option B constitution of Britain Next question 23 Dakhana is a traditional eatery of dash women Dakhana dash mohila hokolor ek paramparagoto bostro eto hoise boru option A boru Next question which of the following is not mentioned as a fundamental duty in our constitution ভাৰতৰ সংবিধানৰ তলৰ কোনটো মৌলিক কৰ্তব্য হিচাপে উল্লেখ নাই ইয়াৰ আনসাৰ হৈছে অপচন ডি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন আৰু জীৱিকা ৰক্ষা কৰা এটো নহয় নেক্সট কোৱেশ্চন the constitution of india entrusted the law making to ভাৰতৰ সংবিধানে দেশক আইন প্ৰণয়ন কৰাৰ অধিকাৰ প্ৰদান কৰিছে ইয়াৰ আনসাৰ হৈছে অপচন সি the legislative বিধানমণ্ডলক এইখিনি আছিল সোশিয়াল সায়েন্সৰ কোৱেশ্চন পিছৰ যিবিলাক কোৱেশ্চন আছে এইবিলাক মেথছৰ আৰু সায়েন্সৰ কোৱেশ্চন বিলাক পিছত মই আলোচনা কৰিম আৰু এটা পেপাৰ আছিল যে মেন্টাল এবিলিটি টেষ্ট তাত ৰিজনিং আহিছে সেইবিলাক